চ'তে গৈ গৈ বহাগে পালেহি ঐ ফুলিলে ভেবেলি ঐ লতা কৈনো কৈ থাকিলে উৰকে নপৰে ঐ বহাগৰ বিহুৰে কথা। বিহু বিহু বুলিলে ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম। বিহু বুলিলে এটা শব্দ যদিও ইয়াৰ পৰিসৰ কিমান ডাঙৰ। ইয়াক বিচাৰি লোৱাৰ সামৰ্থ্য মোৰ নাই। মই এইটোৱে জানো, বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু। মোৰ ৰঙালী বিহুৰ বিষয়ে যি অনুভৱ সেইখিনি আজি মই আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। বসন্তৰ আগমনত কুঁহিপাতৰ সুবাসে সেউজী ধৰণী ৰঙীন কৰি তুলিছে। কুলিটিয়ে দিছে বহাগৰ আগমনৰ খবৰ। আৰম্ভ হয় গাভৰু বোৱাৰীৰ মাজত চিৰা পিঠা ভজাৰ প্ৰতিযোগিতা। ঘৰে ঘৰে ৰঙৰ মেলা। ধনী নিৰ্ধনী বান্ধি পেলাব খোজে একতাৰ জৰিয়ে। অসমীয়াৰ বাপতি সাহোন এই বহাগ। এই বিহুত কপৌ তগৰ কেতেকী ফুলৰ সুবাসে সুবাসিত হৈ থাকে চৌপাশ। এই বিহুত বৰদৈ চোলাজনী মাকৰ ঘৰলৈ উৰা মাৰে। এনেদৰে আৰম্ভ হোৱা বিহু 7 দিনলৈ চলে। এই 7 বিহু হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। গৰু বিহু বুলিলেই মনলৈ আহে তাহানি মাহ হালধিৰ কথা। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। এয়া হ'ল গৰু বিহুৰ মন্ত্ৰ। গৰু গাইক মাহ হালধিৰে নোৱাই বিলত বা নদীত গা ধুৱাবলৈ নিয়ে। এই বিহুত 100 এবিধ শাক খোৱাৰো পৰম্পৰা আছে। এই শাকৰ ভাজি খালে হেনো বছৰটোৰ কাৰণে ৰোগমুক্ত হৈ থাকে। গধূলি গৰুক তৰা গছৰ পঘা বনাই নতুন পঘা পিন্ধাই আদৰণি জনায় আৰু মাখিলতী দীঘলতী পাত গাত বোলাই লগতে মহ দাহ খেদাবলৈও ধোঁৱাৰ জাক দিয়ে। এই বিহুত গাভৰু যুৱতীসকলে হাতত কেতুকা পাতৰ ৰং বোলায়। গৰু বিহুৰ দিনা পূৰ্বপুৰুষৰ পৰম্পৰা ৰক্ষা কৰি এটি মন্ত্ৰ বৰদৈচিলাক সম্ভাষণ জনাই ককা আইতাহঁতে নাহৰ পাতত লিখে। সেই মন্ত্ৰটি হ'ল দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টি হৰগ্ৰীৱ মহাদেৱে নমস্তুতে। আকৌ এই বিহু বুলিলেই মনলৈ আহে এহাত ফুলৰ ফুলাম গামোচাখনিলৈ। শিপিনীসকলে অতি যতনেৰে 100 কাঠিৰে বন কৰা সোণত সুৱগা চৰোৱা ফুলৰ চানেকিৰে মনোমোহা বিহু। এই বিহুত উপহাৰ হিচাপে জ্যেষ্ঠজনক আৰু গাভৰুসকলে নিজৰ বুকুৰ আপোনজনক দিয়ে। মানুহ বিহুৰ দিনা সকলোৱে গা পা ধুই জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয়। সন্ধিয়াৰ লগে লগে গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি হুঁচৰি গায়। আহোম স্বৰ্গদেউ দিনৰ পৰা উৎপত্তি হোৱা বিহু আজিও চলি আহিছে বছৰ বছৰ ধৰি আৰু আগলৈকেও চলি থাকিব। ই প্ৰেম, ভাতৃত্ব, মৰম চেনেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমবাসীয়ে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে। এয়ে আমাৰ জাতীয় উৎসৱ বিহু। মোৰ এই চমু অনুভৱখিনি শুনি কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। সকলোলৈকে বিহুৰ হিয়া ভৰা উলগ জনাই মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।